প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আহক আমি পবিত্ৰ বাইবেলৰ পৰা কেইটামান শাস্ত্ৰাংশ চাওঁ। গীতমালা 23 নম্বৰ। জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত খুৱায় আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে। নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনেকি মই মৃত্যুচাৰ উপত্যকা দি চলিলেও মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্তনা দিয়ে। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা। তুমি মোৰ মূৰ তেলেৰে তিয়াইছা। মোৰ পাণপাত্ৰ উপচি পৰিছে। অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব, আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। ঈশ্বৰৰ এই পবিত্ৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি ঈশ্বৰে সকলোকে অনুগ্ৰহ আৰু আশীৰ্বাদ কৰক। আমিন।